আজিৰ কাপোৰযোৰ হৈছে এই কাপোৰযোৰ বগাত ক্ৰীম ৰঙৰ পাটটো বোৱা আছে আৰু যিখিনি থাক হয় এই থাকটোত বোৱা আছে আপোনালোকে যদি ল'ব বিচাৰিছে WhatsApp নম্বৰত মেছেজ কৰিব মোৰ মেখেলাখন চিলোৱা আছে আপোনালোকক কৈছো আগতে মেখেলা কেইখন মানে চিলোৱা আছে যদি ভাল লাগিলে তেন্তে লাইক শেয়াৰ কমেন্ট সাবস্ক্ৰাইব সকলোখিনি কৰিলো নমস্কাৰ আপোনালোক সকলোকে ধৰিত্ৰী মনু চেনেললৈ স্বাগতম জনাইছো আপোনালোকে গমে পাই মোৰ চেনেলটোত আপোনালোকে চাদৰ মেখেলা ল'ব বিচাৰিলে ল'ব পাৰিব আৰু চাদৰ মেখেলাবোৰ খুব ধুনীয়াকৈ দেখুৱা হয় আজিও আপোনালোকৰ বাবে চাদৰ মেখেলা এযোৰ লৈ আহিছো এতিয়া বেছি পলম নকৰি বলক কাপোৰযোৰ চাই লও আজিৰ কাপোৰযোৰ হৈছে এই কাপোৰযোৰ দেখিছে এই কাপোৰযোৰত মাছৰাজত পাট বোৱা আছে মানে বগাত ক্ৰীম ৰঙৰ পাটটো বোৱা আছে আৰু যিখিনি থাক হয় এই থাকটোত বোৱা আছে বেগুনিয়া কালাৰ এতিয়া আপোনালোকক এই চাদৰখন দেখুৱাইছো আৰু চাওক এই চাদৰখনত বহুত ডাঙৰকৈ মানে ফুলখিনি বসা আছে আৰু ডাঙৰ ডাঙৰ হয় বুটা কেটা আৰু ধুনীয়াকৈ ৰিলেক্সখিনি পাৰি দিয়া আছে আৰু এই চাদৰখনত জুলুমটো কথা হোৱা নাই আৰু আপোনালোকে যদি জুলুমটো গাঠিব বিচাৰে তেতিয়া হলে আপোনালোকে মোৰ পৰা গাঠি ল'ব পাৰিব কিন্তু আপোনালোকে এক্সট্ৰাকৈ চাৰ্জটো দিব লাগিব এতিয়া এই চাদৰখন আপোনালোকক খুলি দেখুৱাইছো এই চাদৰখন যেহেতু মানে বহুত ডাঙৰ ডাঙৰ বুটা দিয়া গৈছে মানে তলৰখিনিত খুব ডাঙৰকৈ বুটা দিয়া গৈছে দুটা সাইডতে সেই কাৰণে এই চাদৰখনত মাজত কোনো ধৰণৰ বুটা দিয়া হোৱা নাই আৰু ইয়াৰে পাৰিটো আপোনালোকে ধৰিব পাৰিছে হেউজিয়া আৰু ৰঙাৰে দিয়া আছে এতিয়া আপোনালোকক এই চাদৰখন অকনমান লৈ দেখুৱাইছো এখন হৈছে এতিয়া ইয়া সব এখন হৈছে চাদৰখন একদম মানে কম কালাৰ হয় কালাৰটো আপোনালোকে যদি ল'ব বিচাৰিছে WhatsApp নম্বৰত মেছেজ কৰিব মোৰ WhatsApp নম্বৰটো স্ক্ৰিনত দিয়া আছে চাদৰখন লগৰ মেখেলাখন দেখুৱাইছো মেখেলাখনো এখন এই মেখেলাখন চিলোৱা আছে আপোনালোকক কৈছো আগতে মেখেলা কেইখন মানে চিলোৱা আছে যে কেইখন মেখেলা চিলোৱা হোৱা নাই আপোনালোকক কোৱা হৈছে যে হে মেখেলা কেইখন চিলোৱা নাই বুলি এতিয়া আপোনালোকক দেখুৱাইছো ইয়াৰে মেখেলাখন এইখন মেখেলাখন আৰু মেখেলাখনটো খুব ধুনীয়াকৈ ইয়াক দেখিছে নহয় একদম ডাঙৰকৈ মানে থাকটো চাদৰত যি ধৰণে দিয়া আছিল একে ধৰণে ধুনীয়াকৈ বুটাখিনি বসা আছে আৰু আপোনালোকে চাওকচোন আৰু বুটা কেটা ভাল লাগিছে নে নাই হেতু জনাব খুব ডাঙৰ ডাঙৰ হয় বুটা কেটা এতিয়া আপোনালোকক মেখেলাখন মই অকনমান লৈ দেখুৱাইছো এখন মেখেলাখন খুব ধুনীয়াকৈ চিলোৱাই আছে যেহেতু আৰু খুব ধুনীয়াকৈ পিন্ধিব পাৰিব খিনি ধুনীয়াকৈ খুমনিত যাব আৰু ধুনীয়াকৈ পিন্ধিব পাৰিব এখন মেখেলাখন আজিৰ ভিডিঅ'টি চাই আপোনালোকৰ কেনেকুৱা লাগিলে জনাব যদি ভাল লাগিলে তেন্তে লাইক শেয়াৰ কমেন্ট সাবস্ক্ৰাইব সকলোখিনি কৰি দিও আজিলৈ বাই বাই